বিশ্ববিদ্যালয়ৰ ওপৰত কিন্তু আজি কটন বিশ্ববিদ্যালয়ৰ চৌহদতো দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। চক ইমান ডাঙৰ সিদ্ধান্ত এটা হৈছে, তাৰ তুলনাত দুই এটা জাগাত প্ৰতিবেদনখন ভাল কৰি নপঢ়িলে অলপ শংকা থাকিব পাৰে। আমি বিশ্বাস কৰোঁ যে কেবিনেটৰ তিনিজনীয়া গোটে মাতি আনি কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব। কাৰণ তাতে আজিৰ জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই, আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে, নিবিচৰা একো কৰা হোৱা নাই। কিন্তু স্যাৰ নামানো বুলি কৈছে, সেই বিষয়টো সন্দৰ্ভত কি ক'ব বিচাৰিছে? আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম? কোনোবাই নামানো কৈছে, কোনোবাই মানু কৈছে। তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মতকে নামাতে বুলি। আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ। আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে। ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সোধাই নাছিলে। সুধিছিল জানো? ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে, মটকে কৰিছে, আহোমে কৰিছে, চুতীয়াই কৰিছে, এইবিলাকহে কৈ আছিল, হয় নহয়? গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব, আশাটো মই নোহোৱা কৰি দিলো। এতিয়া নিশ্চিতভাৱে বাকী যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব, চিন্তা কৰিব নালাগে। মই কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম? মই কৈছো যে প্ৰতিবেদনখন পঠাব সময় আছে। যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক। মই প্ৰশ্নক মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত, উত্তৰ দিছো মই কংগ্ৰেছৰ ওপৰত। মই কৈছো যে প্ৰতিবেদনখন আমাৰ হাততে আছে, গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক, আমি আকৌ বিবেচনা কৰিম। কৰিব তেখেতে, কথাটো ৰণোজদাই পাতিয়ে থাকে। ৰণোজদা নিজেইতো জনজাতি, গতিকে সেনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয়। আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে। তেওঁলোকতো কোনোতো বেলেগ নহয়, আমাৰে মানুহ। গতিকে টেলিফোন কৰিলে হয়তো আজি ৰাতিও গৈ মাতি দিলে। তাৰ কাৰণে এটা বৈঠক সাংবাদিকক জনাই তেনেকে নহয় ন, বৈঠক হৈ যাব আৰু। গতিকে এইটোলৈ মোৰ প্ৰশ্নটো আছিল কি, যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত, কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে। সেইকাৰণে কৈছো আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক, আমি চাই লওঁ। সোণাপুৰত জনজাতি লোকসকলে ইমান ডাঙৰ সমদল কৰিলে, আপোনালোকেতো এটাও প্ৰশ্ন সোধা নাছিলে। সোণাপুৰত আজিৰ পৰা 15 দিন আগতে জনজাতি লোকসকলে বহুত ডাঙৰ সমদল কৰিছিল নাই? তেতিয়াতো তেওঁলোকৰ কথাই আপোনালোকে নুসুধিলে। কবাত যদি আপোনালোকে গম পাই যে এই মানুহকেইজন অলপ গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে, তেতিয়া তেওঁলোকৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনালোকৰ বাঢ়ি যায়। 15 দিন আগতে তেওঁলোকে, আজিতো কটন কলেজত কিমান মানুহ হৈছিলে? স্যাৰ প্ৰায় 500ৰ ওপৰত। 25,000 মানুহ হৈছিলে। সিদিনাখনতো আপোনালোকে টংকেশ্বৰ ৰাভাকে উৰাই ঘূৰাই গালি পাৰি আছিলে, মনত আছেনে নাই জানো? হয় নহয়? সিদিনাখনতো আপোনালোকে টাৰ্গেট কৰি লৈছিল টংকেশ্বৰ ৰাভাক। আজি আকৌ তেওঁলোকৰ হৈ মাত দি দিলে আপোনালোকে। অলপ অসমখনক ঠাণ্ডা হৈ থাকিব দিয়কচোন, ভাল লাগে তেতিয়া। হ'ব, ধন্যবাদ। আন্দোলন হলেতো আলোচনা নহয়। আন্দোলনৰ লগতো আমিতো NHMৰ লগতো আলোচনা কৰা নাই। আন্দোলন হলে আৰু আলোচনা নহয়, আৰু আমি ইলেকশ্যন খেলি ল'ম, আৰু ইলেকশ্যনত আমাক হৰুৱাই দিলে হ'ব। আৰু এতিয়াতো ইলেকশ্যনটো আৰম্ভই হ'ব হ'ল। আন্দোলন কৰিলে, ইলেকশ্যনৰ আগত আন্দোলন কৰিলে আমি কাৰ লগত কি কথা পাতিম? গাড়ী নচলালে বেলেগ ইমান অসমত নিবনুৱা আছে, বেলেগে চলাব। গাড়ীটো চলিয়ে থাকিব, গাড়ী নচলাকৈ ক'ত থাকিব? এইটোৰ বিষয়ৰ ওপৰত ক'লেতো বহুতখিনি জানি বুজি ক'ব লাগিব। কাৰণ মাজুলীত মাটি কমিছে যে বাঢ়িছে, কেতিয়াবা পীযুষ হাজৰিকাৰ লগত কথা পাতি ল'ব, তেওঁৰ লগত ডেটা থাকে, তেওঁলোকে ৱাটাৰ ৰিচোৰ্চৰ পৰা কাম কৰি আছে।
নতুনকৈ খহনীয়াত আমি জানাতো মইতো নাজানো, কাৰণ কিহৰ কাৰণে যোৱা 5 বছৰত অন্তত নতুনকৈ মেজৰ ক্ষয় হোৱাৰ কোনো বাতৰি আমি পোৱা নাই। আৰু পীযুষ হাজৰিকা গৈয়ে থাকে, গতিকে দেখা যাব পাৰে, কিবা যদি আছে আমি চাই দিব পাৰিম।